Hey guys, welcome back to my channel. মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। বহুদিন আমি ইভিনিং ওলাই অহা নাছিলোঁ, ওলাই অহা হোৱা নাছিলে। তো আজি ভাবিলোঁ অকণমান ফুৰি আহোঁ ইভিনিং টাইমত। এণ্ড আহিলোঁ আৰু চানমাৰীত চলি আছে মেগা ফেষ্টিভেল। 20 তাৰিখৰ পৰা চলিছিল লাষ্ট মান্থৰ, অহা 10 তাৰিখলৈ আছে বাৰু। তো ভাবিলোঁ এবাৰ সোমাই যাওঁ, তাইও এনজয় কৰিব, মানুহেও এনজয় কৰিব অকণমান। বাচ্ছাৰ কাৰণে বহুতখিনি কিবাকিবি আছে, ঝুলা চোলা। তো আহক ফেষ্টিভেল মোৰ লগত আপোনালোকেও অকণমান চাই লওক। আৰু যদি টাইম পাই আহি যাব, যিহেতুকে 10 তাৰিখলৈ আছেই, আহিব পাৰিব আপোনালোকে। টিকেট অনলি 10 ৰুপিজ। 7 ইয়াৰ্ছৰ ওপৰৰ বাচ্ছাৰ টিকেট লাগে, আৰু 7 ইয়াৰ্ছৰ তলৰ হ'লে টিকেট নোহোৱাকৈও হৈ যায়। ভাল লাগিছে ন? এইবোৰ দাম চাম সুধিব পাৰি। এইখন কাৰ্পেট লাগিছিলে মোক, ফিফটা লাগিছিলে আমাৰ মিডিলত পাৰ্পৰ কাৰণে। হা ব'লা, চফা লাগিব নেকি? চফা বটিং কৰিবা নেকি? মানুহ গোটেই ভিজিব তাই। অনু, ক'ত উঠিবা তুমি? হানু, তাতে উঠিবা নেকি? ৰবা, গৈছে ৰবা। উঠিবা নেকি ইয়াতে? ক'ত উঠিবা? ইয়াতে উঠিবা নেকি? উঠিবা? ৱেইট কৰিব লাগিব এতিয়া তুমি। তো এইবোৰ বহুত অপশ্যন আছিলে, বাট মানুহে তাই এইটোৱে ল'লে। তো ইয়াতে উঠিব মানুহ। ধৰি থাকিবা দেই জান। ঘূৰাব ৰবা। ধৰি লোৱা। হাই মানে ধৰি লোৱা, ধৰি লোৱা। হাই, খাবলৈ আহিছে দেই মানুহ। মানুহ এইবাৰ খাবলৈ গৈছে, গম পাইছানে? কটন কেণ্ডি খাব চাগে। OMG, খাব নেকি? মামা এইপিনে খা। চব 100 নেকি? পপকৰ্ণ, প্ৰনটো নহয়, প্ৰনটো নালাগে। ক্ৰেপ খাবা নেকি? তো এতিয়া কিবাকিবি স্পেচিয়েল বস্তু খাম, নকওঁ কি খাম। তো ৱেইট কৰি আছোঁ মই। মোৰ পিছপিনে আছে, বেছিকৈ নকওঁ আৰু। তো মানুহ এনজয় কৰি আছে ক'ল্ড ড্ৰিংক, ময়ো ৱেইট কৰি আছোঁ বৰ্তমান।
তো ইমান ধুনীয়া ধুনীয়া মিউজিক চলি আছে নহয় ইয়াতে বিৰাট ভাল লাগিছে আৰু মানুহ পুৰা এনজয় মানুহ বহা বহা বহি পেলাই খোৱা পাপা পিটু পিটু কৰি দিব তোমাক ৱেইটিং হৈ আছে ন ৰিংটনটো ঐ পিনে আৰু কিবা কিবি আছে দোকান ঐ দাদা এইবোৰ কিমানকে এইবোৰ কিমানকে 200 আৰু ভাবিলোঁ এতিয়া মই মাৰ্কেটটোৰ দিওঁ অকণমান দেখাওঁ কি আছে চব বস্তুৱে আছে আৰু কিউট কিউট বস্তু আছে এইবোৰ ডল কি চেইন মানে ইমান কিউট বস্তু বহুত ভাল লাগিছে মোৰ আৰু যে আপোনালোককো এবাৰ টুৰ এটা দিয়ে দিওঁ ন মাৰ্কেটখিনিৰ কাপোৰ চাপোৰ চব দেখাওঁ তো লেটছ গো আৰ্টিফিচিয়েল ফ্লাৱাৰ্ছ এনে এইবোৰ হৈছে পাৰ্ল জুৱেলাৰী ধুনীয়া লাগিছে আৰু এইবোৰ মানে কি বাছটোৰ হিচাপত যে আঙুঠি চাঙুঠি হয় সেইবোৰ আছিলে দেখা নাপালে নেকি মানুহ হা ললিপপকেইটা কি হ'ল মানে ফ্ৰণ্টৰ লাইনত কেণ্ডি আছিলে কেণ্ডিখিনি মানুহে কিবাকৈ দেখা নাপালে নহ'লে লাগিলেই হয় এইবোৰ কিমানকৈ বাইদেউ 200 ये सब पोटलिया हुआ 250 পাৰ্চবোৰ দামবোৰতো ঠিকেই কৰিছে বাৰু 200 250 এইখিনি লাগিবই আৰু বাৰ্গেনিং কৰিলে অকণমান কমায়ো দিলে হয় বাট মোক এতিয়া নালাগে মই জাষ্ট সুধি চালোঁ আৰু দামখিনি এইটো চাইডে চব বেগ আছে ইমান দাম সুধি থাকিব নোৱাৰি তাই দিগদাৰি দি আছে আৰু এটা ভাল বস্তু পাইছোঁ এই পেইণ্টিংছ এখন মোৰ ল'ব লগা আছে বাট এতিয়া মই নোৱাৰোঁ তাই মোক চাবও নিদিব ভালকৈ ল'বও নিদিব ভাবিছোঁ নেক্সট ডে বা এদিন আহিম আৰু 10 তাৰিখলৈ যিহেতুকে আছে এদিন আহিম আৰু মই পেইণ্টিং এখন ল'ব লাগিব আৰু এইটো চাইডে গোটেইখিনি কিতাপৰে দোকান চব ধৰণৰ কিতাপ পাই যাব গ্ৰন্থমেলাত যদি ল'ব কিবা ৰৈ গৈছিলে আহিব পাৰে আকৌ ল'ব পাৰে ইয়াতে আৰু বাকী দোকানবোৰ ভালেই লাগিল চবখিনিয়ে আছে আৰু যিহেতুকে আহিছোঁ কিবা এটা চিন লৈ যাওঁ বুলি মই ভাবিলোঁ কিবা এটা কিনো আৰু মই ভাল পাওঁ চাবি ৰিং মোৰ কালেকশ্যন এটা আছে কেতিয়াবা মই টাইম পালে দেখাম চাবি ৰিঙৰ মই য'ত যাওঁ তোৰ পৰা কিনো তো ভাবিলোঁ ইয়াৰ পৰা সেইটোৱে কিনি লওঁ যিহেতুকে মই ভাল পাওঁ বাইদেউ এইবোৰ কিমান হা 100 চব কম হ'বনে পাৰ পিচ 100কৈ বাট মই দুটা ল'লোঁ 150 দুটা দি দিলে মই হেপী আৰু বহুত কিউট হয় দেখাই আছোঁ মই ইয়া ইমান কিউট এণ্ড হৈ গ'ল আমাৰ এতিয়া আজিৰ কাৰণে ফুৰা আৰু ইয়াতে ফ্ৰেছ নাৰ্চাৰীও আছেচোন নাৰ্চাৰীৰ পৰা কিনিবও পাৰি কিন্তু জানেইতো বাচ্ছা লৈ এইবোৰ সম্ভৱ নহয় তো এতিয়া আজিৰ কাৰণে মই বাই বাই দিওঁ আৰু এণ্ড শেষত সদায় কওঁ যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ বাই বাই টেক কেয়াৰ